বন্ধু বান্ধৱীসকল মই প্ৰথমতে আপোনালোকক বিডি লাইফষ্টাইললৈ স্বাগতম জনাই আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। আজি মই দেখাম আপোনালোকক কিদৰে চাহ গছৰ পৰা চাহ পাতৰ পৰা চাহ উৎপাদন চাহ বনোৱা হয়। তো লেটছ গো চাওঁ আহক। তাৰ আগতে মই এতিয়া আপোনালোকক এটা ইয়াৰে লোকেল ল'ৰা এটা গান গোৱা এটা শুনাই আছোঁ, শুনি থাকক, শুনি লওক। हरियाली चाय के बागान मोरे धनी के नी जब छड़े आसाम ओ मिनी रे। তেখেতক আমি ধন্যবাদ দিছোঁ, খুব সুন্দৰ গান এটি গালে আৰু গানটো শুনি আপোনালোকে কেনে পালে আপোনালোকে জনাব। আমি এতিয়া গৈ আছোঁ আপোনালোকৰ চাহ বাগিচাৰ মাজে মাজে মানে ওচৰৰ ৰাস্তাইদি অলপ আগতে দেখাম মই আপোনালোকক চাহ ফেক্টৰীত চাহ কেনেকৈ বনোৱা হয়। তো লেটছ গো চাই থাকক। এয়া আমি মাজে মাজে গৈ আছোঁ মানে কিনাৰে চাহ বাগিচাৰ কিনাৰে গৈ আছোঁ। চাহ বাগান পাইছোঁ আমি। সঁচাই বৰ ধুনীয়া লগা দেই, চিনাই পাওঁ। চাহ বাগানৰ হস্পিটেল এইটো আপোনালোকে চাই আছে নেকি, ডিছপেঞ্চাৰী গাৰ্ডেন ডিছপেঞ্চাৰী আনচিং টি ষ্টেপ। তো গাইছ আপোনালোকে চাই আছিল দেখিব, ইফালেদিও যাব পাৰিছে ধুনীয়া ওপৰফালে চাহ বাগিচা আছে। চাওক চাহ বাগান কিমান ধুনীয়া ওপৰলৈ। আৰু লগতে জনাই দিয়ক নতুন খবৰ এটা, এই ৰাস্তাটো যিটো বেয়া হৈ আছিল পৰা এই ৰাস্তাটো এইটো নতুনকৈ মানে চেংচন হৈছে, কি ৰাস্তা আপোনালোকে আৰম্ভ হৈ গ'ল। দীঘাৰু সমীপতে সোমাই আহি যিফালেদি আপোনালোকে গুৱাহাটী ওলাব পাৰি, গুৱাহাটী মহানগৰ ওলাব পাৰি। আপোনালোকে গম পাইছিলে যে সোণাপুৰ ফালৰটো গুৱাহাটী ওলাব পাৰি, সোণাপুৰৰ পৰা ডাইৰেক্টলি যাব পাৰি, এইটো জানেই আপোনালোকে। দীঘাৰুৰ ফালেদি যিটো সোমাই আহি আপোনালোকে গুৱাহাটী ওলাব পাৰি, যে চন্দ্ৰপুৰ অতি কম সময়ৰ ভিতৰতে এই ৰাস্তাটো আপোনালোকে পাব, মানে ঠিক কৰি আছে এতিয়া। যেনেদৰে আপোনালোকে ভকত গাঁও হয়, আপোনালোকে মৰিগাঁৱৰ যিটো ভকত গাঁও সেইফালেদি যিটো ৰাস্তাতে যায় গুৱাহাটীটো পায়, ঠিক তেনেদৰে 3 নম্বৰ ৰাস্তা আছে এইটো, তৃতীয় পক্ষ আপোনালোকে চাই থাকক এইটো ৰাস্তাই। আমি চাহ বাগানৰ মাজতে গৈ আছোঁ ৰাস্তাদি, খুবেই ভাল লাগিব। বাইক চলাই খুবেই ভাল লাগিছে। চাহ পাতি গাই চাই থাকক কি ধুনীয়া লোকেশ্যন, কি মনোমোহা লোকেশ্যন চাহ বাগিচাৰ মাজে মাজে। চাহ বাগান আমি চাহপাত আপোনালোকক বহুত দেখাইছোঁ, কিন্তু দেখিছে চাওঁ। এয়া তেওঁলোক গৰু চাৰি আছে, নাম কি পাব তোমালোকৰ? গোটেই একদম তললৈ গুচি যাব। তো গাই চাই থাকক আমাৰ চেনেলটো কিমান আমি কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আপোনালোকে চাবৰ কাৰণে। চ' গাই দুইটা ব্ৰেক মাৰিছোঁ যদিও চাই কিমান স্পীড হৈ আছে, ধীৰে পূৰা তললৈ গুচি যাব। চ' গাই এতিয়া চাওক কিমান বাগান, কিমান সুৰংগ যেন ব্ৰেক পূৰা মাৰি এনেইতো তামাম চেতলা পোৱা আহে। इतना भयानक हमको तो यहाँ पे रुको, यहाँ पे रुको, वरना मेरा प्रेशर उठ जाएगा यार।
उससे भी खतरनाक वाले रोड पे आया हूँ, टाइगर से टाइगर रहा हूँ, लेकिन आपको वीडियो नहीं दिखाया, बस पहली बार दिखाया।